হেল্ল' এণ্ড নমস্কাৰ আৰু এই ভিডিঅ'টো হৈছে কাতি বিহু আৰু কাতি বিহুৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ দেখিছেনে আজিকালি ল'ৰা ছোৱালী কিমান মানে এক্টিভ ৰন্ধন গাইজহে কৈছে মই বোলো এইবোৰ ক'ব নাপায় নহয় তাৰ পাছতে দেখিছেনে আমাৰ কলিজাহঁত সকলো মিলি এনেকৈ বহি ল'লে একদম শৈশৱৰ দিনলৈ আপোনালোকৰ কাৰ মনত পৰিছে ক'বচোন আমি আগতে এনেকৈ কিমান গৈছিলোঁ আজিকালি পিছে ওলাই যাবলৈতো মন নাযায় অকল মোবাইলটোৰ পৰাই আজিকালি বহুত ল'ৰা ছোৱালী সোমাই থাকে কিন্তু এনেকুৱা এটা পৰিৱেশ দেখি ভাল লাগিছে দেখিছেনে মায়ে একদম খুব ধুনীয়াকৈ প্ৰসাদসমূহ লৈ আহিছে উলিয়াই আৰু কাতি বিহুৰ দিনা এনেকৈ কৰিয়ে মানে ল'ৰা ছোৱালীৰ ওচৰত সেৱা কৰা হয় আৰু যি মনৰ আশা ভাবে আৰু সেইটো সফল হয় বুলি কোৱা হয় আৰু তেনেকৈ প্ৰমাণ পাইছেও আমাৰ মাহঁতে আৰু দেখিছেনে একদম সেৱা সৎকাৰ কৰাৰ পাছতে মায়ে প্ৰসাদসমূহ দিলে আৰু মই ওচৰৰ বৌবহঁতৰ ঘৰলৈ গ'লোঁ প্ৰসাদ অলপ দি আহোঁ বুলি আমাৰ গাঁৱলীয়া মানুহৰ এইটোৱেই নিয়ম আৰু পৰম্পৰা কিবা এটা পাতিলে ইঘৰে সিঘৰক দিয়া আৰু লগতে অহা যোৱা কৰা নহয়নে বাৰু ইমান ভাল লাগে আৰু আহিয়ে দেখিছেনে আমি এতিয়া আমাৰ জোনেমতী বাইদেউহঁতৰ ঘৰ পালোহি আৰু মায়ে পোলাওবোৰ অজৰাই আছে দিনত যে বনাইছিলোঁ পোলাওসমূহ মায়ে অজৰাই আছে ধুনীয়াকৈ আৰু এয়া বৌবহঁতৰ ঘৰটো দেখিছেনে খুব ধুনীয়াকৈ নাম গোৱা হৈছে আৰু দেখিছেনে আমাৰ বাৰ্থডে ডে'টো মানে আধৰুৱা হৈ আছিলে মায়ে কৈছে মোৰ ল'ৰাকেইটা নহালৈকে আধৰুৱা হৈ আছিলে আৰু ল'ৰাকেইটা অহাতহে মা ভাগৰ ফূৰ্তি দেই ৰখালোঁ চবকে বোলো মাংস আনো বনাওঁ আৰু মানে পোলাও এখেতি খাই যাম আৰু এইটো কেক দেখিছেনে মোৰ জেঠাই ছোৱালী জানুবাই খুব ধুনীয়াকৈ মালৈ বনাই পঠিয়াইছে আৰু কেকটোৰ কথা আপোনালোকক ক'বলৈ বাকী নাই বহুত ধুনীয়া আৰু মাৰ ভাগৰ এইটো মানে 2 নম্বৰটো কেক ৰাতিপুৱা কেকটো আপোনালোকে দেখিছেই ডিম্পী বাই লৈ আহিছিলে চাৰিঙৰ পৰা আৰু সকলোকে কেক খুৱাই দিছে কাতি বিহুৰ দিনাখনি মাৰ ভাগৰ জন্মৰ বাবেই নাম হেনো তুলসী থৈছিলে সেইকাৰণে আমাৰ মাৰ নামটো হৈছে তুলসী আমাৰ কলিতা দেখিছিলে প্লাষ্টিকৰ বলকেইটাকে একদম বেলেগ কিবা বুলি একদম খাই দিছে কিন্তু সেইকেইটা কেকত লগোৱা প্লাষ্টিকৰ আৰু কেক মোক খুৱাবলৈ পাহৰিয়ে গৈছে দেই তাৰ পাছতহে মোক কেক খুৱাইছে আৰু মই মাংস চাংস আনি বনাই দিলোঁ মায়ে একদম ভগাই এতিয়া বাঢ়ি দিছে আৰু এহেঁতক খোৱাবলৈ এটা কথাই ভাল না ডাইনিং টেবুলৰ কথা আছে না কিবা কিবি মানে লুকুৱাই লুক চুক কৰা মানে তেহেঁতৰ লুক ঢাক কৰা মানে একো স্বভাৱ নাই যোনে যেনেকৈ পাৰে তেনেকৈয়ে খায় আৰু দেখিছেনে সকলোৱে মিলা প্ৰীতি কৰি খায় আমাৰ লগৰগাল সেইটো ক্ষেত্ৰতে ভাল আৰু মানে ঋষি অহা নাছিলে ঋষি গধূলি আহিলে সি পিছে পোলাও খাবলৈ নাপালে দেই কেক আৰু ৰসগোল্লা খালে আৰু শ্ৰীমন্ত নহা কথা আছিলে মায়ে কৈ আছিলে সিও আহিলে